आं दिनै दंफैयो बेलटलायाव थानाय फुड माफियायाव जेराव चुपा चुपि जेखौ बयबो नेनानै दं आरो बेनि वेब सिरिजबो आवगोल रिलिज जाखांबाय बे वेब सिरिजखौ लानानै बयबो अनसायदोंमोन आंजों दा लोगोआव दं जे दा मुभियाव मोनसे गेदेर स्क्रिनाव फैनो थांगासिनो बिथाङानो जादों बे मुभिनि डिरेक्टर प्रणब भराली केनेकुवा লাগিলে এইটো মুভি আপুনি প্ৰথমবাৰ আপোনাৰ মুভি এটা ৰিলিজ হ'ব খুলুমবাই মই সকলোকে নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চুপাচুপি চিৰিজখনক ইমান মৰম দিয়াৰ কাৰণে আজি আমি সাহস পাইছোঁ যে এইখন চিনেমা এখন বনাবলৈ আৰু মই এইটো একদম বুকু ডাঠ কৰি ক'ব পাৰোঁ যে এইখন এখন নতুন অসমীয়া চিনেমা নতুন অসমীয়া বুলি এইকাৰণে কৈছোঁ এনেকুৱা কাহিনী আগতে দেখা নাই বেলেগ দেখিছে হয়তো কিন্তু ইয়াত এইটো কাহিনী চাই চিনেমা হলৰ পৰা ওলোৱাৰ পিছত আপোনালোকে এক্সপিৰিয়েঞ্চ কৰিব যে অসমীয়া চিনেমাও বেলেগ ট্ৰাই কৰি আছে আৰু সেইটো মই গেৰেণ্টি দিব পাৰোঁ তো আপোনালোকে চিৰিজখনক যেনেকৈ মৰম দিছিল মই আশা কৰোঁ চিনেমাখনকো মৰম দিব আৰু এটা কথা কওঁ চিনেমাখনত ঢেৰ ছাৰপ্ৰাইজ আছে সেই ছাৰপ্ৰাইজসমূহ ল'বলৈ মানে আমি বহুত বস্তু ৰিভিল কৰিব পৰা নাই তো আপোনালোকে নিজৰ ফালৰ পৰা সেইবিলাক ৰিভিল কৰিব বুলি আমি আশাবাদী তো আপোনাৰ জাৰ্নি কেনেকুৱা থাকিলে মানে চবৰ লগত কাম কৰি আপুনি ফাৰ্ষ্ট ৱেব সিৰিজ আৰু বাই দ্য ৱে ৱেব সিৰিজ আৰু মুভি ডিফাৰেঞ্চটো কি মানে একচুৱেলি ফাৰ্ষ্ট আপোনাৰ ৱেব সিৰিজটো বহুত মৰম পাইছে বহুত মৰম এইবাৰ কিমান মৰম পাব মানে কিমান পজিটিভ আপুনি এইটো আই এম ভেৰি পজিটিভ প্ৰথম কথা মোৰ এখন প্ৰথম ৱেব সিৰিজ আছিল কৃষ্ণচূড়া.com কেম্পাছ ষ্টৰী এটা আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ হোষ্টেল লাইফক লৈ পেলাই আৰু সেইখনক যি মৰম দিছিল আমাক তো সেইটো এটা অভূতপূৰ্ব সঁহাৰি আছিল এতিয়াও মই ক'ৰবাত গ'লে মানে মই ইউনিভাৰ্চিটি কেম্পাছ বা তেজপুৰ ইউনিভাৰ্চিটি কেম্পাছত গ'লে ছোৱালীবোৰে মোক জোকাই মানে জোন ওলাই আহাচোন তাৰপিছত আহিল চুপাচুপিৰ মৰম এনেকুৱাই তেনেকুৱা আৰু তাৰপিছত এতিয়া চিনেমা আৰু চিৰিজৰ মাজত এটা বৃহৎ পাৰ্থক্য আছে চিৰিজৰ ট্ৰিটমেণ্টটো শ্ল' হয় মানে আমি শ্ল'কৈ দেখাব লাগে যিহেতু অকণমান দীঘলীয়া হয় চিনেমাটো হ'ল যিহেতু মানুহে টকা খৰচ কৰি হললৈ আহে গ্ৰেণ্ডনেছ বিচাৰে যিহেতু আজিকালি মোবাইলতে গোটেই পৃথিৱীৰ বস্তু চাব পাৰি কম্পেয়াৰ কৰিব পাৰি যে আমি 199ত হলিউডৰ ইমান বস্তু চাই আছোঁ ইয়াত অসমীয়া বুলি আমি কিহৰ কাৰণে 200 টকা টিকেট কাটিবলৈ অসমীয়া চিনেমাত কিহৰ কাৰণে চাম তো আমি সেই কমপ্লেইনটো এইবাৰ ৰাখিব খোজা নাই তো মানুহে ক'ব যে য়েছ আমিও মানে কম্পেয়াৰ কৰিব পৰা হৈছোঁ এতিয়া মালায়ালাম চিনেমাবোৰ যেতিয়া আমি চাওঁ কাহিনীৰ ফালৰ পৰাই হওক বা যিবোৰ ট্ৰিটমেণ্ট সেইবিলাক আমি মানে কওঁ কি চিনেমা বনাই দিছে তো মই এতিয়ালৈকে যাক চিনেমাখন দেখাইছোঁ চবে কৈছে মানে কিয়া বনা দিয়া বুলি আৰু তো মই বহুত কনফিডেণ্ট মানে আৰু মই চিনেমাখন চাই পেলাই আপোনালোকৰ চকুত কনফিডেন্সটো দেখিব খোজোঁ बिथाङा बेबायदिनो बहुत कन्फिडेन्सखौ लानानै बिथाङा बहुत पजिटिभ आं जनालि बसुमतारी आंजों लोगोआव दं भिडिअ जार्नालिस्ट सागर गोजोन्थों